নমস্কাৰ বন্ধুসকল আজি আপোনালোকক লৈ যাম বৰ বেলেগ ধৰণৰ জেগা এখনলৈ ৰ'ব সাৰ্চ কৰি চাইছো লোকেশ্যন ওকে নতুন কাৰ্তিক চাপৰি বহুত দিনৰ পৰা শুনি আছিলোঁ জেগাখনৰ কথা বলকচোন যাওঁ আজি চাই আহোঁগৈ কেনেকুৱানো কি পৰিৱেশ জেগাখনৰ ওকে ওলালে ৰ'ব মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় 21 কিলোমিটাৰ মানে 45 মিনিটছ দেখাইছে লোকেশ্যন এইটো নহয় চৰি নদী পাৰ হৈ যাব লাগিব চ' বলকচোন যাওঁ জেগাখন চাই আহোঁগৈ আৰু ভিডিঅ'টো শেষলৈকে চাব ভাল পাব আপোনালোকে তো নমস্কাৰ বন্ধুসকল বহুত দিনৰ মূৰত এনে 3 বছৰ মূৰত আকৌ আহিছোঁ ইউটিউবত ৰ'জ বনাই থাকোঁ কিন্তু এনেকৈ ব্লগ বনাই ভাল নালাগে আৰু আজি ভিডিঅ'টো অলপ বেলেগকৈ ষ্টাৰ্ট কৰিছোঁ কাৰণ বহুত দিনৰ মূৰত আহিছোঁ দেই এইবোৰলৈ ইউটিউবলৈ তো ইমান ভাল নহ'বও পাৰে ইমান আপোনালোকে নিজৰ মন্তব্য দিব আৰু আজি যিহেতু আপোনালোকে গম পালেই আমি ক'লৈ আহি আছোঁ তো ৰাস্তাতে আছোঁ আগতে মানে আগৰ নথি ৰাস্তাক যেনেকৈ আপোনালোকে ছাপোৰ্ট দিছিলে তো এতিয়াও আপোনালোকে ছাপোৰ্ট দিব কোৱালিটি কথা ইমান নাজানো দেই জাষ্ট কৰিছোঁ আৰু ব্লগ কৰা ইমান অভ্যাস নাই কৰি দিছোঁ চ' ভাল পাব আপোনালোকে ছাপোৰ্ট কৰিব স্কুটিখন মানুহ এঘৰতে থৈ পেলাই এয়া ব্ৰহ্মপুত্ৰৰ এৰাসুতি ইয়াৰ কাষত এইবোৰ বালিচৰ এই আৰু বালিচৰেদি আমি খোজকাঢ়ি আহি আছোঁ যিকণ ঠাইত মানে নাওখন ৰাখে মানে নাও তাৰ পৰা চলে সেই জেগালৈকে আমি খোজকাঢ়ি গৈ আছোঁ এয়া দেখিছে আপোনালোকে বালিচৰ সকলোফালে কেৱল বালি আৰু বালি আৰু কাষত সেয়া ব্ৰহ্মপুত্ৰৰ এৰাসুতি এই যে সন্মুখত আপোনালোকে নাওখন দেখিছে এই সৰু নাওখনতেই আমি পাৰ হৈ যাম কাৰ্তিক চাপৰিলৈ আপোনালোকে দেখি আছে আমি প্ৰথম এখন নাও পাৰ হ'লোঁ সেইখন পাৰ হৈ দাদা আছে দাদা মাজুলীৰ পৰা আহিছে দেই এইজন দাদা তাৰপিছত এজন আছে বেকত আছে চলাই আহিছে চ' আহি আছোঁ দুখন নাও পাৰ হৈ কাৰ্তিক চাপৰি যাম আৰু কি কাম কৰিম আপোনালোকক দেখাম চ' ভিডিঅ'টো শেষলৈকে চাব এয়া ব্ৰহ্মপুত্ৰৰ এৰাসুতিৰ মাজে মাজে আহি আছোঁ কাৰ্তিক চাপৰি আজি বহুত বতাহ মাৰিছে দেই একদম মাতটো ভালকৈ নাহিব চ' ভিডিঅ'টো একেলগে চাব ভাল পাব এই যে সৰু নাওখন দেখিছে এইখনে আমাক থৈ গ'লহি কাৰ্তিক চাপৰিত আৰু উভতি গৈছে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যোৰহাটৰ দিশে 3 hours later আজি মানে কেলৈ আহিছিলোঁ কি কথা চ' আপোনালোকক ক'ম ক'ত আহিছিলোঁ আৰু এইটো কিবা এটা লৈ লৈছোঁ কি লৈছোঁ এইটো ঘৰত দেখামগৈ দেই মানে বহুত দিনৰ পৰা শুনি আছিলোঁ কিছুমান কথা ক'বলগীয়া তো আপোনালোকে নিশ্চয় যাত্ৰাটো কেনেকুৱা ধৰণে মানে বিপদ সংকট ইয়াৰ যিখিনি মানুহ আছে বহুত আছে মানুহ এখন গাঁও কাৰেং চাপৰি বুলি কয় তো কিছুমান বস্তু আছে ক'বলগীয়া যেন ইয়াত এতিয়াও মানুহে সৰু টুলুঙা নাও দি মানে এৰাসুতি এটা পাৰ হ'বলগীয়া হয় পাৰ হৈ অহা যোৱা কৰে বাট সেইফালে যোৰহাটলৈ যায় বজাৰ কৰিবলৈ আৰু তেনেকৈ ডেইলি মানুহ অহা যোৱা কৰি থাকে আৰু এটা ইয়াত সুবিধা হ'ল আপোনাৰ চিকিৎসাৰ এটা সুবিধা আছে চিকিৎসা সুবিধাটো হ'ল মানে পটককৈ গা বেয়া হ'লে ৰাতিয়ে সেই টুলুঙা নাওখন মাৰি যোৰহাটৰ ফালে যাবলগীয়া হৈ যায় এইটো এটা চিন্তাৰ কথা তো ভিডিঅ'টো এইটো নহয় যেন ইয়াৰ কি অসুবিধা কি এইবোৰ ভিডিঅ'টো মই আৰম্ভ কৰা নাই জাষ্ট আপোনালোকক কথাখিনি ক'বলৈ আহিছিলোঁ আৰু এই জেগাখনলৈ এঘৰ চিনাকি মানুহ আছিলে তেওঁলোকৰ ঘৰলৈ আহিলোঁ আৰু ইয়াৰ কিছুমান বস্তু চালোঁ মানুহ ঘৰৰ যিখিনি আমাক খোৱালে বোৱালে সেইখিনি খালোঁ বলোকেই সেইখিনি ইমানখিনি দেখুৱাকৈ নাই বেয়া হ'ব কথাটো নেদেখালোঁ কিন্তু প্ৰথম কথাটো হ'ল আজি প্ৰথমবাৰ আহিছোঁ যোৰহাটত লগ পোৱা যোৰহাটত চিনাকি সেইটো বেলেগ কিন্তু আজি প্ৰথমবাৰ আহিছোঁ কিন্তু প্ৰথমবাৰ আহিয়ে মই এটা কথা বুজি পালোঁ ইয়াৰ মানুহখিনি আছে বহুত ভাল বহুত ব্যৱহাৰ পাতি ভাল কিন্তু এতিয়াও ইয়াত বহুত বস্তু অহা নাই
প্ৰথম কথা ছ'লাৰৰ সহায়ত তেওঁলোকে থাকিবলগীয়া হয় ছ'লাৰৰ সহায়ত আৰু ছেকেণ্ড কথা ইয়াত চিকিৎসা ব্যৱস্থা একদম নাই আৰু কিবা ইমাৰ্জেঞ্চি কিবা হ'লেই ৰাতিয়ে নাওলৈ মই সুধিলোঁ কথা পাতিলোঁ বোলে ৰাতিয়ে নাওলৈ তেওঁলোক পাৰ হ'ব লাগে যোৰহাটৰ ফালে যাব লাগে যথেষ্ট সোঁত আছিল এৰাসুতি হ'লেও এতিয়া বিশেষকৈ আজি বতৰটো বহুত বেয়া আছিল বতাহ মাৰি আছিল বহুত সোঁত আছিল তো ভাল লাগিল ভাল এক্সপিৰিয়েঞ্চ এটা আপোনালোকৰ হাতত দিলোঁ চ' সেইকাৰণে আজি ব্লগটো বনাইছিলোঁ চ' ভাল পাব ভিডিঅ'টো চাব শেষলৈকে যাব যদি মোৰ কথাখিনি কিবা ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যাতে চৰকাৰৰ ফালে দেখে ভিডিঅ'টো যাতে ইয়াত অলপ সুবিধা দিয়ে কাৰেণ্টটো আনিবলৈ অসুবিধা হ'লে এটলিষ্ট সৰু সুৰাকৈ চিকিৎসাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিলে ভাল হয় নে কি কয় চ' চাই থাকক শেষলৈকে মোৰ লগত আহিছিলে এইজন দিব্যাৰ যোৰহাট চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম এওঁ বহুত আগৰ পৰা ইউটিউব কৰি আছে এওঁ বহুত ভিডিঅ'টো মই ওলাইছোঁ ত' কি ক'বা আজি যোনখন ঠাইলৈ আহিছিলোঁ সঁচাকৈ বহুত মানে কি ক'ম আৰু বহুত মানে ভাল লাগিলে জেগাখন কিন্তু ইয়াত সুবিধা বোলা বস্তুটো বহুতেই কম আছে যিহেতু ক'লোৱে মই আপোনালোকক ক'লেই কথাখিনি আপোনালোকে তেনেহ'লে গম পাইছে চাগে কাৰেণ্টৰ সুবিধা নাই চ'লাৰ এইবোৰ যে এই ঘৰবোৰ এইবোৰ মানুহৰ ঘৰ ধৰি লওক সেয়া ঘৰ আৰু এইটো চাওক এই বস্তুটো যে এইটো বস্তুত কাৰণে মানে এইটো বস্তু বাহিৰে ইয়াৰ মানুহখিনিয়ে কাৰেণ্ট লয় আৰু এইবোৰ য'ত ৰৈ আছোঁ আহি আছোঁ ঘৰৰ মাজে মাজে আৰু আগত এজন দাদা গৈছে দাদাজনে আমাক নৈখন পাৰ কৰাই দিব মানে যোৰহাটৰ ছাইড পাৰ কৰাই দিব আৰু বিশেষকৈ আজি বতৰটো বহুত বেয়া মানে নাৱত মই ইমান ভিডিঅ' নাই কৰা জাষ্ট এটা ক্লিপ লৈছোঁ ইমান মানে সৰু নাও টুলুং গুটুং নাও তো বেছি হেলি মেলি ভিডিঅ' কৰি থাকিলে অসুবিধা হয় বিশেষকৈ বঠা মৰাজন একে বহাতে আহিছোঁ একে বহাতে পাৰ হওঁ বুলি সেইটোৱে চিন্তা তো কিন্তু পৰিৱেশ আল্টিমেট পৰিৱেশ বঢ়িয়া একদম চাপৰি ন হাই হুলস্থুল নাই চাপৰি হাই হুলস্থুল নাই ঠাণ্ডা পৰিৱেশ ত' ভাল লাগিল সেয়া মানে যিজনে আমাক পাৰ কৰাই দিব যদি মই পাৰোঁ যদি পাৰোঁ মই আপোনালোকক দেখাম কি কৰাটো চাবলৈ গৈ আছোঁ আগলৈ চেষ্টা কৰোঁ যদি হয় বঢ়িয়া হৈছে কৈ দিম আৰু মানে অলপ নাও ক্লিপ যদি পাৰোঁ দেখাম নাৱৰ ওপৰত যদি নোৱাৰোঁ বেয়া নাপাব একদম ইটো পাৰ হয় দেখিয়ে থাকি ইটো পাৰটো দেখিয়ে থাকি কিন্তু যোৱাজনৰহে এক্সপিৰিয়েঞ্চটো বেলেগ হয় অলপ বুজিছে চাগে তো পাই গ'লোহি ঘাট পাই গ'লোহি বাহনী মাজে মাজে আহি পাই গ'লোহি ঘাট যি হয় ভিডিঅ'টো এইটো নহয় যেন মই চিনেমেটিক দিছোঁ বা কিবা দিছোঁ এইটো ৰ ভিডিঅ' এনেকৈ দি দিম এনেকৈ আপলোড কৰি দিম আশা কৰোঁ ভাল পাব আৰু এতিয়া বা প্ৰায়খিনি মোৰ ব্লগ এনেকৈ আহিব অলপ টাইপ আহিব যিটো মই এক্সপিৰিয়েঞ্চ নিজে লওঁ যিটো জেগা মই চাওঁ যেনেকৈ মই ভাল দেখোঁ এয়া এইটো মই যে কৈছিলোঁ এৰাসুতি এই কাষেদি বৈ গৈছে আৰু মই যেনেকুৱা ধৰণে জেগালৈ যাওঁ বা এক্সপিৰিয়েঞ্চ কৰোঁ ত' আপোনালোককো দেখাম বলক এতিয়া নাৱত লগ পাওঁ দেই কৃষ্ণ A few moments later. গাইজ সেইজন খুৰা হাতত চেনেল খালি দে বেয়া নহ'ব সেইজন খুৰাই আমাক পাৰ কৰাই দিলে এইফালে ব্লগ মোৰো ব্লগ কিন্তু ব্লগতকৈও এইখিনি পলহ দেখিছেনে এইখিনি পলহ হাতত চেণ্ডেল এক্সপিৰিয়েঞ্চটো বেলেগ প্ৰথম এনেকৈ সৰু নাৱত উঠিছোঁ ডাঙৰ নাৱত আগতে উঠিছোঁ কিন্তু সৰু নাৱত উঠিছোঁ এয়া এৰাসুতি আৰু এৰাসুতি মাজে মাজে সেয়া তেওঁ হাতত জোতা লৈছে আৰু মই এয়া হাতত চেণ্ডেল লৈ আহি আছোঁ পেণ্ট চেণ্ট কোচাই মেলি সেয়াই আজি দিনৰ ঘটনা সেয়াই মই মোৰ লগৰজনক সোধোঁ ৰ'ব এক মিনিট দিবি এক মিনিট কেনে লাগিল সঁচা কথালৈ কৈছোঁ মই আগতে আহিছোঁ চাপৰিলৈ আহিছোঁ কিন্তু আজিও আহিছোঁ মোৰ যাওঁতেও ভয় লাগিছে সঁচা আহোঁতেও এনেকুৱা মোৰ জিঅ'টো মই ক'লোঁ নহয় জিঅ' যেতিয়া মানে কি হয় এটা জেগা বাম আছিলে নাওখন লাগি ধৰিলে আৰু ব্ৰহ্মপুত্ৰৰ মাজত নামিছোঁ ব্ৰহ্মপুত্ৰৰ মাজত ঠেলিছোঁ
নমাই দিলে এক্সপিৰিয়েঞ্চ এটা নমাই দিলে বোলে সেই দাদাজনে ক'লে তহঁতি নাওখন ঠেলিব লাগিব বোলো আচ্ছা বুকু ধুমকৈ মাৰিলে আজি নাওখন ঠেলোতে মোৰ বুকুৰ মানে অৱস্থা বেয়া কৰি দিলে দেই মই ইয়াত চোলাটোত ধৰিছোঁ ইহে মানুহজনৰ চোলাটোত ধৰিছে আৰু এখন হাতে নাওখন ঠেলিছোঁ বঢ়িয়া লাগিল ত' আৰু এটা কথা আপোনালোকে কওঁ দেই মই আগতে যিটো মোবাইলত মই মানে ভিডিঅ' চিডিঅ' বনাওঁ সেই মোবাইলটো আচলতে কেমেৰাটো মাজত আছিলে আৰু এতিয়া যিটো মোৰ মানে কেমেৰা হ'ল সেইটো কেমেৰাটো মানে মোবাইলৰ কেমেৰাটো তলত আছে মানে চুকত আছে চ' মোৰ অভ্যাসটো আগতে থাকি গ'ল সেইকাৰণে এতিয়া দুটামান ভিডিঅ' মোৰ অলপ চাবলৈ বেয়াও পাব পাৰে মানে কেলৈ মোৰ আগৰ অভ্যাস আছিলতো আগৰ অভ্যাসৰ মতে মানে হেৰি চাই থাকোঁ মাজত চাই থাকোঁ এতিয়া মই মাজলৈ চাই আহিছোঁ এতিয়া ভিডিঅ'টো এটা চাই গম পাইছোঁ যেন অলপ চাবলৈ খেলি মেলি হৈছে চ' লাহে লাহে অভ্যাস হৈ যাব মোৰো ত' আপোনালোকেও অলপ সঁহাৰি জনাব লাহে লাহে সকলো ঠিক হৈ যাব আৰু এতিয়াবা প্ৰায় ব্লগ আহিলে এনেকুৱাই ব্লগ আহিব যাতে মই কি চাইছোঁ বা মই কেনেকুৱা জেগা গৈছোঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ মোৰ হ'ল আপোনালোকক সেয়া জনাবলৈ চেষ্টা কৰিম লগতে সকলোৱে চাব এতিয়া বালি মাজে মাজে আহি আছোঁ এতিয়া হয় মূল কথালৈ ক'ত আহিলোঁ কি কৰিলোঁ কাৰ ঘৰলৈ আহিছোঁ বা কেনেকৈ ক'ত আহিছোঁ চ' সকলো বাৰু আপোনালোকক ক'লোঁ এতিয়া আপোনালোকক ক'ম ইয়াৰ মানুহৰ কিছুমান কথা বা ইয়াত আহিব পাৰিব এদিন চাব সময় ব্যস্ততাৰ মাজত এবাৰ আহি চাবচোন এওঁলোক মানুহনো কেনেকৈ ইয়াত থাকে এবাৰ আহি পেলাই মানে এক্সপিৰিয়েঞ্চ এটা লৈ চাবহিচোন কথাটো হ'ল যোৰহাট টাউনৰ পৰা বেছি দূৰ নহয় ককিলামুখ বুলি কয় আৰু ইয়াত এভাগ আশ্ৰমো আছে শান্তি আশ্ৰম নামেৰে বহুত মানুহ আহে শান্তি আশ্ৰমত ভিডিঅ' চিডিঅ' কৰেহি বা ইয়াত আহে আশ্ৰমখন চাবলৈ তাৰ পৰা বেছি দূৰ নহয় মানে শান্তি আশ্ৰমৰ পৰা আপুনি ক'লে কাৰ্তিক চাপৰি আৰু কাৰেং চাপৰি বুলি দুভাগ আছে আৰু ইয়াতে আমাৰ অৰণ্য মানৱ যাদৱ পায়েং দেৱৰ মূলাই অভয়াৰণ্যখনো ইয়াতে আছে ঠিক কাষতে আছে আজি আমি যাব নোৱাৰিলোঁ দেৰি হৈ গ'ল কাৰণে যাব নোৱাৰিলোঁ ইয়াৰ মানুহখিনি এতিয়া দুখৰ কিছুমান কথা অলপ দেৰি আগতে আপোনালোকক নিশ্চয় মই কৈ গৈছিলোঁ আহি আছোঁ মাজে মাজে দুখৰ কথাখিনি অলপ দেৰি আগত মই ভিডিঅ'টো কৈছিলোঁ কি নাই আমি যাৰ ঘৰলৈ গৈছিলোঁ এটা সঁচা কাহিনী যাৰ ঘৰলৈ গৈছিলোঁ তেওঁলোকৰ ল'ৰাজনে এবাৰ মেট্ৰিক দিছে ঠিক আছে আৰু মেট্ৰিক দিছে সদায় তেওঁলোকে সেই ল'ৰাজনে নাৱত অহা যোৱা কৰে আৰু ইয়াতে ওচৰতে কলেজ আছে স্কুল আছে তালৈ সদায় আৰু ইয়াৰ যিখিনি ষ্টুডেণ্ট আছে ল'ৰা ছোৱালীখিনিয়ে নাৱে বাৰিষা হওক খৰালি হওক কথা নাই নাৱে পাৰ হৈ স্কুল পঢ়াইহি কষ্ট কৰে আৰু যিজন খুৰাই আমাক পাৰ কৰাই দিছিলে খুৰাজনে এটা কথা ক'লে কথাষাৰ ভালকৈ শুনি বুজিলোঁ কৈছে বোলে আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা বহুত অসুবিধাও বহুত কষ্টৰ মাজেৰে আমাৰ ল'ৰা ছোৱালীবোৰে পঢ়িছে তেনেকৈ আজি কৈছে আৰু হয়ো কথাটো নিজে আজি প্ৰথম আহি এক্সপিৰিয়েঞ্চ হৈ গ'ল মই আগতে নাই অহা সঁচা কথা কৈছোঁ আজি প্ৰথম আহিয়ে এক্সপিৰিয়েঞ্চ হৈ গ'ল ভাল লাগিল গোটেই দিনটো এওঁলোকৰ মাজতে থাকিলোঁ খালোঁ ভাল লাগিল তো আহিবচোন এদিন নিজৰ কৰ্মব্যস্ততাৰ মাজতে নিজৰ চাকৰি বাকৰিৰ পৰা এদিন বিৰতি লৈ এই মানুহখিনিয়েনো বেয়া নাপাব হাতত চেণ্ডেল আছে লেতেৰা হৈ আছে ভৰি এই মানুহখিনিয়েনো কেনেকৈ ইয়াত আছেহি থাকেহি জীৱন নিৰ্বাহ কৰি আছে নানান সমস্যাৰ মাজত এবাৰ চাই যাবহিচোন আমাৰ চৰকাৰে মাজুলীলৈ যিখন মানে ধৰ এম্বুলেঞ্চ ফেৰী এখন দিছে যে এতিয়া দেখিলে নাই হোৱাইট ডিজাৰ্টৰ মাজত আহি যোৱা নিচিনা হৈছে চ' বাদ দিয়ক মাজুলীলৈ যিখন ফেৰী দিছে যে সেই ফেৰীখনো ইয়াত নচলে বোলে কথা মানে কেলৈ নচলে বোলে সুধিলোঁ তেতিয়া এটা কথা ক'লে এতিয়া বোলে বাম হৈ যায়তো বাম হ'লে এতিয়া নিবলৈ অসুবিধা হয় এনেকৈ আমি গুচি আহোঁ আৰু ৰাতি ইমাৰ্জেঞ্চি হ'লে কি কৰে সুধিলোঁ তেতিয়া ক'লে বোলে ৰাতি ইমাৰ্জেঞ্চি হ'লেও বোলে গুচি আহোঁ 7টা বজাত বোলে পাৰ হৈ দিওঁ আৰু টৰ্চ লৈ তো এদিন আহিব চাবহি এই মানুহখিনিৰ জীৱন নিৰ্বাহ প্ৰণালীটো এবাৰ চাবহি আৰু যদি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু এনেকৈ নানান ভিডিঅ' দেখাম যি জেগাত গৈ থাকিম যি পাৰোঁ আপোনালোকক দেখাম এক্সপিৰিয়েঞ্চ কৰাম যদি কেনেবাকৈ ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু জানে যিহেতু কিমান বছৰৰ মূৰত আহিছোঁ অলপ শ্বেয়াৰ কৰি দিব আশা কৰোঁ আপোনালোকে ভাল পালে তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ এই বালিৰ মাজত সমাপ্ত কৰিছোঁ বাই বাই